নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আমি আপোনালোকৰ বাবে পুনৰবাৰ এটা ইম্পৰ্টেণ্ট ছেশ্যন লৈ আহিছোঁ। আজিৰ এই ছেশ্যনটোত আমি অসমৰ ডিষ্ট্ৰিক্টসমূহ আৰু এই ডিষ্ট্ৰিক্টসমূহৰ হেডকোৱাৰ্টাৰৰ বিষয়ে আমি আলোচনা কৰিম। যিহেতু আজিকালি অসম জিকেৰ ওপৰত পৰীক্ষাৰ সময়ত বেছিকৈ গুৰুত্ব দিয়া হৈছে, গতিকে অসমখনৰ বিষয়ে ভালকৈ জানি লোৱাটো আমাৰ আগন্তুক পৰীক্ষাসমূহৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ হ'ব। গতিকে আহকচোন আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। প্ৰথম দিয়া আছে বাক্সা ডিষ্ট্ৰিক্ট। বাক্সা ডিষ্ট্ৰিক্টৰ হেডকোৱাৰ্টাৰ হৈছে মুছলপুৰ। ছেকেণ্ড বৰপেটা ডিষ্ট্ৰিক্টৰ হেডকোৱাৰ্টাৰ বৰপেটা। থাৰ্ড হৈছে বিশ্বনাথ ডিষ্ট্ৰিক্টৰ হেডকোৱাৰ্টাৰ হৈছে বিশ্বনাথ চাৰিআলি। তাৰপিছত দিয়া আছে বঙাইগাঁৱৰ হেডকোৱাৰ্টাৰ বঙাইগাঁৱে হয়। আৰু কাছাৰৰ হেডকোৱাৰ্টাৰ হৈছে শিলচৰ। নেক্সট চৰাইদেউৰ হেডকোৱাৰ্টাৰ হৈছে আমাৰ সোণাৰী। তাৰপিছত চিৰাং ডিষ্ট্ৰিক্টৰ হেডকোৱাৰ্টাৰ হৈছে কাজলগাঁও। দৰঙৰ হেডকোৱাৰ্টাৰ মঙলদৈ। ধেমাজিৰ হেডকোৱাৰ্টাৰ ধেমাজিয়ে হয়। ধুবুৰী ডিষ্ট্ৰিক্টৰ হেডকোৱাৰ্টাৰ হৈছে ধুবুৰী। তাৰপিছত দিয়া আছে ডিব্ৰুগড়ৰ হেডকোৱাৰ্টাৰ হৈছে আমাৰ ডিব্ৰুগড়। ডিমা হাছাওৰ হেডকোৱাৰ্টাৰ হৈছে আমাৰ হাফলং। গোৱালপাৰা ডিষ্ট্ৰিক্টৰ হেডকোৱাৰ্টাৰ গোৱালপাৰা। গোলাঘাট ডিষ্ট্ৰিক্টৰ হেডকোৱাৰ্টাৰ হৈছে গোলাঘাট। হাইলাকান্দি ডিষ্ট্ৰিক্টৰ হেডকোৱাৰ্টাৰ হৈছে হাইলাকান্দি। তাৰপাছত দিয়া আছে হোজাই ডিষ্ট্ৰিক্টৰ হেডকোৱাৰ্টাৰ হৈছে আমাৰ শংকৰদেৱ নগৰ। তাৰপিছত দিয়া আছে যোৰহাট ডিষ্ট্ৰিক্টৰ হেডকোৱাৰ্টাৰ যোৰহাটেই হয়। কামৰূপ মেট্ৰ' সকলোৱে জানে গুৱাহাটী। তাৰপিছত আছে কামৰূপ ৰুৰেলৰ হেডকোৱাৰ্টাৰ হৈছে আমাৰ আমিনগাঁও। তাৰপাছত দিয়া আছে কাৰ্বি আংলঙৰ হেডকোৱাৰ্টাৰ হৈছে ডিফু। তাৰপাছত দিয়া আছে কৰিমগঞ্জৰ হেডকোৱাৰ্টাৰ হৈছে আমাৰ কৰিমগঞ্জ। কোকৰাঝাৰ ডিষ্ট্ৰিক্টৰ হেডকোৱাৰ্টাৰ কোকৰাঝাৰেই হয়। লখিমপুৰৰ হেডকোৱাৰ্টাৰ হৈছে আমাৰ নৰ্থ লখিমপুৰ। মাজুলী ডিষ্ট্ৰিক্টৰ হেডকোৱাৰ্টাৰ হৈছে আমাৰ গড়মূৰ। মৰিগাঁও ডিষ্ট্ৰিক্টৰ হেডকোৱাৰ্টাৰ হৈছে আমাৰ মৰিগাঁও। নগাঁৱৰ হেডকোৱাৰ্টাৰ নগাঁৱে হয়। নলবাৰী ডিষ্ট্ৰিক্টৰ হেডকোৱাৰ্টাৰ নলবাৰী। শিৱসাগৰৰ হৈছে শিৱসাগৰেই হেডকোৱাৰ্টাৰ হয়। শোণিতপুৰৰ হেডকোৱাৰ্টাৰ তেজপুৰ। চাউথ চালমাৰা আৰু মানকাছাৰ ইয়াৰ হেডকোৱাৰ্টাৰ হৈছে আমাৰ হাটশিঙিমাৰী। আৰু তিনিচুকীয়া ডিষ্ট্ৰিক্টৰ হেডকোৱাৰ্টাৰ আমাৰ তিনিচুকীয়াই হয়। তাৰপাছত নেক্সট আছে আমাৰ ওদালগুৰি ডিষ্ট্ৰিক্টৰ হেডকোৱাৰ্টাৰ ওদালগুৰি। আৰু আমাৰ শেষৰ ডিষ্ট্ৰিক্টখন হৈছে আমাৰ ৱেষ্ট কাৰ্বি আংলং ডিষ্ট্ৰিক্টৰ হেডকোৱাৰ্টাৰ হৈছে আমাৰ হামৰেং। গতিকে আমি আজি অসমৰ বিভিন্ন ডিষ্ট্ৰিক্ট আৰু এই ডিষ্ট্ৰিক্টসমূহৰ হেডকোৱাৰ্টাৰ ক'ত অৱস্থিত তাৰ বিষয়ে আমি আজিৰ ভিডিঅ'টোত আমি জানিব পাৰিলোঁ। গতিকে ভিডিঅ'টো কেনেকুৱা পালে জনাবচোন, আৰু ভিডিঅ'টো যদি ভাল পাইছে তেনেহ'লে প্লিজ লাইক আৰু শ্বেয়াৰ কৰি দিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।